শুনিছানে কি হলনো এই মা প্ৰসাদখিনি ৰাতিয়ে দিয়াই থবা হা এটা কথা নহয় এই বুটখিনি আনিবলৈ থাকি গ'ল নহয় সি ক'ত গ'ল আছে বিছনাতে পৰি বিছনাতে এতিয়াও পৰি আছে লাট চাহাব ন মাতা চাকৰি ফাইল দৰমহা সেইবোৰত লাগি থাকোঁতে জীৱনটো কেনেদৰে পাৰ হৈ গৈছে ক'বই নোৱাৰোঁ ব'ৰা তাক ক'বা কাইলৈ সি কলেজ যাব নালাগে কিনো কোৱা দেউতা কাইলৈ মই কলেজ যাব লাগিব কিয় কাইলৈ মোৰ প্ৰেক্টিকেলৰ ক্লাছ আছে এইটো আকৌ কি তুমি বিৰাট বৰ কৰা দেই কাইলৈ আইতাৰ বছৰেকীয়া সকাম ক্লাছ শেষ হ'লে বাহিৰে বাহিৰে দেৰি নকৰিবি দেই মই বাৰু চেষ্টা কৰিম হেৰু তোক পাহাৰ বগাই আহিবলৈ কোৱা নাই নহয় পাৰিলে সোনকালে আহিবি বুজিছ হ'ব দিয়ক সকামটো সি নাথাকিলেও হ'ব নহয় সেই পিছত আহিলেও হ'ব দেখোন আহোন ভিতৰতে কিবা এটা বনাই তোক পৰিবই নিদিয়ে খালা হে ৰুবুলে এটা কঠীয়াখিনি নষ্ট কৰিলে নহয় কৃষ্ণ 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 বেলেচৰ তই কৈছ কিয় আই পাগল এ দেখিছো কুলাংগা তই কৈছ কিয় এ ৰহ এই গৰুৱে যে কেনেকে লোকৰ জেঙা ভাঙি কঠীয়া খায় তাকে লাভ কৰি গৈছো আহা নিশ্চয় বিহু এইজনী যাব গৈ এ হ'ব দে বাপেকে বুলি ইমান লেবেল দিব নালাগে এই আমি বেলেগত লাইফ দিম কি হলনো ইমান চিঞৰ বাখৰ কিহৰ কাৰণে কৰি আছে বলিয়া হৈছে নেকি মই মানুহ এজনীহে কৃষ্ণ কালও কাল বিপৰীত কাল পিতেকে ডুবালে মোৰ সন্মান মুনি সি আমাৰ এখন টান নে বিশ্বাস নহয় নেকি কৃষ্ণ কি কলা এৰা মই আহিলো দেই হেৰি এনেকে গ'লে নহ'ব গোটৰ মিটিং আছে সোনকালে আহিব নহ'লে ঘৰ তলামৰা পাব কৃষ্ণ হে প্ৰভু কি দিনকাল আহিল এতিয়া গোটৰ এইবিলাক ভেজালত সহায় সকাম বাদ দি ঘৰতেহে পালি দি থাকিব লাগিব যেন পাইছো আৰু কি ক'লে আপুনি নাই দিয়া কৃষ্ণ এৰা আহিছো দিয়া কৃষ্ণ কতে কৃষ্ণ ৰজনী বাপ ইমান দেৰি যে হেৰি এই মায়া মুহে আগুৰি আছে নহয় ঘৰখন এইকাৰণে ওলাবই নোৱাৰি ঘেৰি নহয় দেৰি বোলো আপোনাৰো পলম আমাৰো পলম নাতিটোকো স্কুলত থৈ আহিবলগীয়া হ'ল যে বলক এইবোৰ বাৰু হ'ব এইবাৰ আপুনি ভাদ মাহৰ কথাটো উলিয়াব খেলত কোন গেলাত গ'ল হেৰি জেলত নহয় হে খেলত জীৱন বাপ তেখেতক চম্ভালক হে কলা চাবৰ পৰা উপায় নাই আৰু দেই কাক কলা বুলি কলা হে আপোনাক কোৱা নাই মোক কৈছে মোক আচ্ছা মোহন বাপ কি কথা উলিয়া কথা ক'লে খেলত সেয়া বৰ কথা পাহৰেহে যোৱাবাৰ মই আপোনাক কোৱা নাছিলোঁ যে সম্পাদকৰ পদটো মোক দিবৰ কাৰণে সমৰ্থন কৰিবলৈ সেইটো বাৰু হ'ব কিন্তু প্ৰাথমিকৰ মানুহে এই দোকানৰ সমাজৰ বস্তুখিনি মোৰ দোকানৰ পৰাই লোৱাৰ ব্যৱস্থাটো কৰিব লাগিব মানে মোৰ বাহিৰৰ চাকৰিয়ালখিনি লিষ্টখন যদি আপুনি আনি দিব পাৰে চিন্তা নকৰিব মোৰ খেলৰ দেউৰী কোনে আপুনি মাহ প্ৰসাদৰ যোগান কোনে ধৰিব আপুনি আৰু অৰ্ডাৰ পাছ কৰি কোনে আনি দিব কৃষ্ণ বাপ আপুনি এই তই আকৌ কিবা শুনিলি নেকি মুখবিলাক যে লৰাই আছে গম পাইছো আৰু কৃষ্ণ এতিয়া আমি আগবাঢ়িবহে লাগে বলক কৃষ্ণ লাগা সোনকালে লাগা ভকতসকল আহি পাবহি এতিয়া কৃষ্ণ ডাইৰেক্ট নকৰিব দেই কৃষ্ণ একো নেজানো নহয় কৃষ্ণ দিয়া ভকতসকল আহি পাবহি এতিয়া পালেহি আহক
আহক আহক আহক কৃষ্ণ বাবা আহক 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 বলা 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 কৃষ্ণ বাকী ৰাইজসকল আহিব চাগে লাহে ধীৰে বাৰু আপুনি গ্ৰহণ কৰকচোন আহিব চাগে দেৰিকে আহিব এফালে কঠীয়া এফালে আকৌ গোট কি কৰোঁ বাপ কি ভাবিছে নক'ব আৰু দিয়ক এই সেৱা সকামবিলাকত সোনকালে আহিলে ভাল হয় 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 পিছে কাক মাতিলা মাতিলেও মানে একে চুবুৰীটো গোটেই সোপাকে মাতিছো এজনকো এৰা নাই চুবুৰীটো সকলোকে মাতিলা যে এই শিখেলৰ যুৱকো মাতিলা নেকি অঁ মাতিলো এই গাই খেলতে পাৰিলোহেঁতেন চাহ পিছে বৰ বিপদতহে পেলালা বুজিছে মইনো কি জানো চাকৰি সূত্ৰে দেখোন বাহিৰতে থাকো অঁ হয় যুগ দাইটি আহি পাইছেই দাইটি আহক 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 কৃষ্ণ নাপায় দেই বুজিছে কি হ'ল একেবাৰে নাপায় এই অমাটোৰ জীৱ এটা কিমান অত্যাচাৰ কৰিব একেবাৰে নাপায় অঁ বাৰু সেইবিলাক পিছত হ'ব আহকচোন আপুনি একদম নাপায় কৃষ্ণ কৃষ্ণ হেৰা কা ঘৰত সোমাইছিল জানো গৰুজনী একে পিঠিখন ডবলা দুবুলিকে পিটিলে বুজিছা তাক মই অভিশাপ দিছো তাকো শগুনে তাৰ পিঠিখন ডবলা দুবুলি কওক এই চিচ এনেকে নাপায় 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 দে এ মুখ থাকি বুলিয়ে যি টি নক'ব দিয়কচোন লোকৰ বাৰীত গৰু সোমোৱাই ৰং চাই এতিয়া হাৱে মানুহে হওক বা গৰুৱে হওক ভগাব লাগিব বুজিছা কি না কি চাকি চাকি জ্বলোৱাই নাই নেকি মই দেখো মই কেতিয়াবাই বিক্ৰী কৰিলো হেৰি ৰজনী বাপ এই আপোনাৰ বহাৰ কথা কৈছে হেৰি আপুনি বহক নহ'লে এটা কাম কৰক চাকিটোকে লগাওক যাওক 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 আপুনি এই চাকি গছ লগাই যাওক যাওক কৃষ্ণ 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 যাওক কৃষ্ণ এই বাপ তেনেহ'লে আপোনালোকে কামত লাগক এই হাজৰিকা বাপু আহি পাইছেহি এই বাপ আহক 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 দেখিছ নহয় কৃষ্ণ আপোনালোকে কথা পাতকচোন দেই হেৰি বাপ কাৰ লগতনো কথা পাতি আছে নক'ব আৰু দিয়ক বুজিছে ল'ৰাটো বাহিৰত থাকে নহয় এই তাকে এইবিলাক সি একোৱে দেখা নাই আজিলৈকে একো ভাল মন্ত্ৰ একো নাপায় তাকে বোলো অলপ লাইট চাইট কৰি দেখাই দিওঁ এনেকেনো আমাৰ চলে কৃষ্ণ এই ল'ৰাটোৰ লগতহে বাপ কৃষ্ণ কৃষ্ণ বাপসকল দায়দোষ নধৰিব আৰু এই BLED পৰীক্ষাটোৱে খাওনখন নাইকিয়া কৰি দিছে আৰু অনাবত পঢ়িয়ে থাকিবলগীয়া হৈছে কিয় পৰীক্ষাৰ উপৰি পৰীক্ষা বুজিছে সজ বুজিছে এয়াহে যুগ পুৰুষ নেৰিব বুজিছে নেৰিব নেৰিব আপোনালোক আগবাঢ়ক সময় হ'লে ক'ব আঁঠু ল'বলৈ এই খা আকৌ কি ক'লে এই বাপ অপৰাধ বিনাশন এই ছাত্ৰৰ পৰীক্ষা মাষ্টৰে লয় বুলি জানো কিন্তু মাষ্টৰৰ পৰীক্ষা যে চৰকাৰে লয় সেই সাৰ হ'লে মই নাজানো দেই এই ৰজনী নাৰিকলৰ চাউণ্ডটো কমাই দে নুমাই দে কি নুমা বোলো কমাই দে এই বাপ অকণমান চাইডটো দিয়কচোন ৰুকি থাকক এই বাপ সোনকাল কৰক লেঠা আছে নহয় এই চাওক দেই ওচৰ গৰুৱে কঠীয়া খাই শেষ কৰিলে ঘৰটো কোনো লেঠা মোৰহে এতিয়া বেছি কৃষ্ণ তাৰমানে মোৰ গৰুজনী দবা কোৱা দি কোৱা মানুহজন আপুনি চিচ নাপায় দেই নাপায় 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 নেপায় কি নেপায় হে লোকৰ বাৰীত গৰুৱে কি ৰং কি নেপায় হে থক হে জৰা নকলাখন নিদিয়ে মুখত কমাবি কথা কি কৰিছে আপুনি নবহোহে কোনে আনা কঠীয়া এইবিলাক ফটোৱা মানুহৰ গৰুৱে খাই শেষ কৰি আৰু কিয় বহি ফটোৱা বুলি নকব দে গৰুৱে কঠীয়া খাইছে গছ গছনি কথা ইমান খেলাটোহে বৰ টান কথা ঠক শুনা নিচিনা বকলি ভকত বহুত দেখিছো হেৰি আপোনাৰ মুখত এইবিলাক কথা শুভা নাপায় দেই আপুনিনো কি কিবা কিবি কৰি আছে ল'ৰাটো সমান একো দেখা নাই আজিলৈকে বাহিৰত থাকে তাকে দেখাই আছো অকণমান লাইট থওক হে সিটো চুবুৰী মনুৰ জীয়েকে লাইভ কৰি কৰি লাইভটোৱে বৰবাদ কৰি পেলালে ৰিজাল্ট এতিয়া মাকৰ ঘৰ মাঙা মানে 5টা দমৰাৰ লগত লেটি পেটি
পিছৰ ৰাইজ মাতি ফয়চলা কৰোঁতেহে ৰক্ষা কলিৰ শেষত কলকি অৱতাৰ শস্যও তুটিব মৎস্যও তুটিব ঘৰৰ বোৱাৰী পৰৰ লগত পলাই যাব হেৰি যাওক আপুনি আগবাঢ়ক চৰি দেই বাপ বেয়া নাপাব ল'ৰাটোৱে সকাম নিকাম গাঁৱৰ একো দেখা নাই নহয় বাহিৰত থাকে কিনো কোৱা সিচোন ইয়াতে পঢ়িখিনিত ডাঙৰ দীঘল হৈ যোৱা ল'ৰাহে কিনো কম পঢ়া কালত সি অলৈ তলৈ নগ'ল নহয় সেইটো কাৰণেতো ফাৰ্ষ্ট ডিভিজন লৈ ডিষ্টিংশ্যন লৈ পাছ কৰিলে তাৰ নামটোনো কি আছিল লাইকাৰ বয় উত্তম মই সেইটো তাৰ নামেই নে এক্সাইজৰ প্ৰতিবেদন বাপ উত্তমটো তাৰ নামেই কিন্তু এইটো হ'ল তাৰ ছ'চিয়েল মিডিয়াৰ একাউণ্টৰ নাম ইমান দীঘলীয়া নাম যে বেংক আৰু NRCত এইবিলাক লয় জানো এইটো তাৰ ফেচবুকৰ নামহে কিবা বুজিলে এইডালকতো বুজাই লাভেই নাই তেনেহ'লে আগবাঢ়ক আজিকালি দিনকাল সলনি হ'ল 10ম মানত পঢ়া এটাকো স্কুলৰ পৰা আনিবগৈ লাগে মোক আজৰি এনেকে কথা নক'ব দেই উচিত কথা ক'লে উচিত নাথাকোৱে তোৰ খেলত তোৰ আহে কি মাৰি থাকা হে হেৰি বাপসকল শান্ত হওকচোন হেৰি পাঠেক বাপ আপুনি আগবাঢ়কচোন আগবাঢ়ক দেই আগবাঢ়ক আপোনালোকে ইমান হুলস্থুলখন লগাইছে যে কাইলৈ মোৰ পৰীক্ষা আছে হেৰি কালিদাস হ'ব দিয়ক হে ময়ো আজিৰ পৰা নাথাকোঁ এইটো খেলত কি ক'লে নেথাকো হেৰি পাঠক বাপ শান্ত হওক হে আপুনি আগবাঢ়ক কি ক'লে ময়ো নেথাকো হে হেৰি ৰমেশ বাপ পুথিভাগ ময়ে পঢ়িম আপুনি সেৱা ধৰক দেউতা কি হৈছে এইবোৰ ঐ দেৰি নকৰিবি আপনি ল মোৰ পৰীক্ষা আছে নহয় এখেতে পাৰে যেতিয়া আমাৰনো থাকা কি প্ৰয়োজন বল কি দৌৰক মই কিন্তু দৌৰিবলৈ নাই দেই কঁকালটো ভাঙি দিলিতো বাৰু দৌৰিবলৈ নাই দাদাল মনে মনে আহি থাক নালাগে আপোনালোকে মোৰ ঘৰৰ সকাম পাতিব নালাগে মই নিজেই পাতিম যাওক আপোনালোক দেউতা তুমি এবাৰ কি কৈছা আপোনালোকেনো পাৰে যদি আমাৰনো কি আৰু নহয় জানো বলক এই কিবা কৈছিল নেকি উঠিয়ে আবেগে লাইটটো পিছত কৰিম দেই নাতিটোকো আনিব এই ৰমেশ শুনাচোন নুশুনো আপোনালোকৰ কথা বহুত শুনিলোঁ শুনক এখন সমাজ ভাল কৰিবলৈ হ'লে নিজেও ভাল হ'ব লাগিব কি নতুন প্ৰজন্মক শিক্ষা দিব সিহঁতক আপোনালোকে এটা পংগুত্বৰ জীৱন দিয়া নাইনে ধাৰ্মিক অনুষ্ঠানলৈ আহে এই ধাৰ্মিক অনুষ্ঠানলৈ আহিলে নিজৰ ঘৰতে মায়ে মোহবিলাক ত্যাগ কৰি অকল ধৰ্ম চৰ্চা কৰিবলৈ আহিব গৃহস্থক উপকাৰ কৰিবলৈ আহিব যাওক আপোনালোক যাওক কি হৈছে আজি মই সকাম পাতিম মই অকলে সকলো কৰিম মই পুথি পঢ়িম মই সকলো ভগাম প্ৰসাদ দিম তই ভকত আছ নহয় সকলো হ'ব